দেওবাৰৰ এই পাচলি বজাৰখনৰ কাৰণে মই যে সদায় অপেক্ষা কৰোঁ। ৰাতিপুৱাই প্ৰথম কামটো এতিয়াও কৰোঁ, বজাৰলৈ আহোঁ, এই ঘৰৰ আমকেইটা, এই ঘৰৰ নেমুকেইটা, ভাত কেৰেলা, জহা ফুল, কি যে নাপায়, থেকেৰা টেঙা, কলডিল, এইকণ এনেকুৱা লাগে যেন জাষ্ট ঘৰৰ পৰাহে আনিছোঁ, ঘৰৰ যিখন পাচলি বাৰী থাকে তাৰ পৰা আনিছোঁ। লেটেকু আজিকালি দেখিবলৈ নাপায়, কিন্তু এয়া বজাৰত লেটেকু পাইছোঁ। সেই সৰুকালৰ স্কুলৰ দিনলৈ মনত পৰিছে, যেতিয়া আমি লগৰবোৰে লেটেকু ভগাই খাইছিলোঁ। ঘৰৰ কোমোৰা, সঁচাকৈয়ে এই বজাৰখনে মোক বহুত নষ্টালজিক কৰি পেলায়। আৰু মেবি মই সেইকাৰণে আহোঁ। হালধি, এয়া পচলা, ডাল কচু, সকলোবোৰ ইয়াত উপলব্ধ। আপোনালোকে এই বজাৰখনলৈ আহি সঁচাকৈ ভাল পাব। যদি সবিশেষ জানিব বিচাৰে মই নিশ্চয় আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। আৰু যদি আপোনালোকেও এনেকুৱা অথেণ্টিক লোকেল খাদ্য খাবলৈ ভাল পায়, তেতিয়াহ'লে এই বজাৰখনলৈ এপাক নিশ্চয়কৈ আহিব বুলি মোৰ আশা ৰাখিলোঁ। আজিলৈ ইমানে, ধন্যবাদ।